হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। টাইটেল আৰু থাম্বনেইল চাইটো চাগে গম পাইছে আজি ভিডিঅ'টো কি হ'ব যায় আছে। চ' আজি এই ভিডিঅ'টো কোনো ব্লগিং নহয়, মই আজি ক'তো ওলাই নাযাওঁ, মই ক'তো আজি ফুৰিব নাযাওঁ, কোনো জেগা এক্সপ্ল'ৰ নকৰোঁ। আজি এই ভিডিঅ'টো অলপ বেলেগ হ'ব। টাইটেল আৰু থাম্বনেইল চাই চাগেতো গমেই পাইছে, যে ভাবিও আছে চাগে ই কি লিখিছেনো টাইটেলত, যে এইটো পচিবল হয়ও নে? হয়, পচিবল হয়। সেইটো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক মই কৈ আছোঁ, কাৰণ কি মই এইটো বস্তু এক্সপিৰিয়েঞ্চ কৰি আহিছোঁ। আপোনালোকে ভাবি আছে চাগে যে 2 মাহৰ ভিতৰত বা 2 মাহতকৈ বা 3 মাহৰ ভিতৰত ইমানখিনি ৱেইট লছ কৰা পচিবল হয় নে নহয়। হয়, মই আপোনালোকক ক'ব খুজিছোঁ যে ইমানখিনি ৱেইট লছ কৰা 3 মাহত পচিবল হয়, যদি আপোনালোকে কষ্ট কৰে। যোনটো কষ্ট মই কৰি কিনে মই ছাকচেছ পাইছোঁ, এইখিনি মই কষ্ট কৰি কিনে 3 মাহ লাগাতাৰ কষ্ট, দিন ৰাত, বৰষুণ ধুমুহা বতাহ যিয়ে নাহক কিয়, মই সদায় নিজৰ ৱৰ্কআউট কৰিছিলোঁ, ডায়েট মেইনটেইন কৰিছিলোঁ, নিজৰ শ্বেডিউলটো মেইনটেইন কৰি কিনে চলিছিলোঁ গোটেই দিনটো। চ' মই ৰিজাল্ট পাইছোঁ। চ' আপোনালোকক ক'ম যে 100% গেৰাণ্টি দি কিনে যে এই বস্তুটো পচিবল হয়। যদি আপুনি এটা বস্তু যদি নিজৰ মনৰ পৰা কৰিব খোজে, যদি আপোনাৰ ডেডিকেশ্যন থাকে, যদি আপোনাৰ পেশ্যন থাকে, যদি আপোনাৰ উইল পাৱাৰটো ষ্ট্ৰং হয়, আপুনি সেই বস্তুটো যিমানে আপোনাৰ ৰাস্তাৰ মাজত বাধা নাহক কিয়, আপুনি সেই বস্তুটো কমপ্লিট কৰিবই, ছাকচেছ পাবই। আপুনি যেনেকৈ নহয়, আপোনাৰ যদি টাৰ্গেট থাকে, আপুনি যদি টাৰ্গেটৰ চিধা যদি যাই থাকে, আপুনি ছাকচেছ পাবই। যোনটো বস্তু মই পাইছোঁ। চাওক, মোৰ সময়তো বহুত কিবা কিবি বাধা আহিছিলে। ধৰক মই যেতিয়া নিজৰ ট্ৰান্সফৰ্মেশ্যন কৰা আৰম্ভ কৰিছিলোঁ, বেমাৰ আদি, আপোনাৰ গাৰ বিষ কিবা কিবি বহুত হৈছিলে। চ' মানুহে বহুত কথা কয়, বহুত কিবা কিবি কয়। চ' আপুনি সেইবিলাক বাদ দিয়ক, আপুনি নিজৰ যোনটো টাৰ্গেট থাকে সেই টাৰ্গেটটোৰ চিধা যাওক। আপোনাক বেলেগে বেকা কৰিব চেষ্টা কৰিব, কিন্তু আপুনি বেকা যদি হ'লে আপুনি পৰি যাব। আপুনি নিজৰ এটা স্থিৰ হৈ কিনে আপুনি যদি যাই থাকে নিজৰ ৰাস্তাত, তেতিয়াহ'লে আপোনালোকক যোনে যি নকৰে কিয়, আপুনি একো ক্ষতি কৰিব নোৱাৰে আপোনাক দিয়া যায় চাৰ্জাৰীৰ সময়ত। চ' মোৰ সেই এনেস্থেচিয়াটোৰ কাৰণে অলপ মই এতিয়া লেগ কৰি আছোঁ বৰ্তমান, কিন্তু মই এতিয়া প্ৰচেছটো আকৌ যোনটো প্ৰচেছ মই ছাকচেছ পাইছিলোঁ, যোনটো জিৰ'ৰ পৰা আকৌ মই বৰ্তমান ষ্টাৰ্ট কৰিছোঁ। চাওক, 0ৰ পৰা ষ্টাৰ্ট কৰিলেহে আপুনি 100 যাই পাব। আপুনি ডাইৰেক্ট 100ৰ পৰা আপুনি যদি 200 যাম বুলি ভাবে, আপুনি কেতিয়াও নোৱাৰে। আপুনি সদায় 0ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। যোনটো আপোনাৰ ইনিচিয়েল ষ্টেজ থাকে ন, ইনিচিয়েল ষ্টেজৰ পৰা আপুনি ষ্টাৰ্ট কৰিব লাগিব। আপুনি যদি একদম টাফেষ্ট ষ্টেজৰ পৰা আপুনি একদম এক্সট্ৰিম লেভেললৈ যাব খোজে, আপুনি নোৱাৰে। আপুনি যিমান ওপৰত যায় সিমান জলদি তলতো পৰিব। চ' মই যেতিয়া আৰম্ভ কৰিছিলোঁ, ডেইলি মই ফিল্ডত যাওঁ, ৱৰ্কআউট কৰোঁ। ধৰক আজি আধা ঘণ্টা কৰিলোঁ, কালি 45 মিনিটছ, ইনক্ৰিজ কৰি আছিলোঁ বস্তুটো। চ' মই আপোনালোকক ক'ম যে মই এই জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ আপোনালোকৰ লকডাউনৰ মাজত। অলপ ঘাম ওলাই আছে, ফেনটো মই বন্ধ কৰি থৈ দিছোঁ, বেয়া নাপাব। চাওক, মই এইটো জাৰ্ণি আৰম্ভ কৰিছিলোঁ লকডাউনৰ মাজত। তেতিয়া স্কুল কলেজ আপোনালোকে দেখা পাইছিলে, স্কুল কলেজ অফিচ এভৰিথিং আপোনাৰ পুৰা শ্বাটডাউন হৈ গৈছিলে, গোটেইখিনি বন্ধ হৈ গৈছিলে। চ' তেতিয়া অনলাইন ক্লাছো তেতিয়া আপোনাৰ আইডিয়াটো অহা নাছিলে, অনলাইন ক্লাছো আৰম্ভ হোৱা নাছিলে। চ' তেতিয়া কি কৰোঁ, তেতিয়া মই ভাবিলোঁ যে এতিয়া যদি মই একো নকৰোঁ, যদি ঘৰত বহি থাকোঁ, যদি ঘৰত সোমাই থাকোঁ, তেতিয়াহ'লে আৰু মই চাগে ইমান ইজিলি উঠিব নোৱাৰিম। চ' তেতিয়া মই কওঁ আপোনালোকক, মোৰ তেতিয়া ৱেইট আছিলে 86, 87, আপ ডাউন হৈছিলে 86, 87। চ' মই আৰম্ভ কৰিছিলোঁ আপোনালোকৰ জুন মানত মই যেতিয়া আৰম্ভ কৰিছিলোঁ, জুনৰ পৰা আৰম্ভ কৰি কিনে মই আগষ্ট এণ্ডলৈ মই ৰিজাল্ট পাই গৈছিলোঁ। ৰিজাল্ট সৰু ৰিজাল্ট নহয়, হিউজ ৰিজাল্ট পাই গৈছিলোঁ। আপোনালোকে বুজি পাইছে নহয়, হিউজ ৰিজাল্ট পাই গৈছিলোঁ। সৰু সুৰা ৰিজাল্টো নহয়, বহুত ডাঙৰ ৰিজাল্ট পাইছিলোঁ। মোৰ চিধা 86ৰ পৰা ৱেইট আপোনালোকৰ 74, 73লৈ ডাউন হৈ গ'ল। চ' তেতিয়া মই এটা আইডিয়া পাইছিলোঁ যে কি ইণ্টেনচিটিত কৰিলে মই কি ৰিজাল্ট পাম, কিমানখিনি মই আগবাঢ়িব পাৰিম। যদি মই লাহে লাহে কৰোঁ, প্ৰচেছটো দীঘলীয়া হ'ব, বেছি সময় ল'ব। চাওক, এইটো কোৱা নাই যে আপুনি এদিনতে যাই কিনে প্ৰচেছটো ছুটি কৰাৰ কাৰণে আপুনি এক্সেছ কৰি দিলে। চাওক, এক্সেছ কৰিব আপোনাৰ যেতিয়া বডিটোৱে পাৰে, সেইটো এটা ডিফাৰেণ্ট কথা। আপুনি যেতিয়া এক্সেছ আপোনাৰ বডিটোৱে কৰিব নোৱাৰে, আপুনি যেতিয়া নিজক হেঁচা ঠেলা কৰি কিনে পুছ কৰিব, সেইটো বেলেগ ডিফাৰেণ্ট হয়, দুইটা বস্তু। আপোনাৰ বোলে উইল পাৱাৰটো ষ্ট্ৰং, ডেডিকেশ্যন আছে, আপুনি যেতিয়া এক্সেছ ৱৰ্কআউট কৰক, এক্সেছ আপুনি জিম কৰক, তেতিয়া বেলেগ কথা। হেভি ৱেইট লিফটিং কৰক, তেতিয়া বেলেগ কথা। আপোনাৰ যদি বডিয়ে নাটানে, আপোনাৰ যদি মাথাই নাটানে, তেতিয়াহ'লে আপুনি কেতিয়াও নকৰিব। কাৰণ কি আপুনি ইঞ্জুৰি হোৱাৰ চান্স আছে। কাৰণ কি এবাৰ যদি বেয়াকৈ ইঞ্জুৰি হৈ যায়, আপোনাৰ বডি পূৰা পৰি যাব। 1 বছৰ, 1.5 বছৰ, 2 বছৰ এনেকৈ পৰি যাব।
সো সব বস্তুতে আপোনালোকে সময় দিয়ক, সময় দি কিনে কামবোৰ কৰক। সো মই আপোনালোকক এখন ফটো এখন দেখাই আছোঁ, প্ৰথমতে আপোনালোকে চাব। সো এই ফটোখন মই আপোনালোকক দেখাইছোঁ। এইখন ফটো আছিলে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ লকডাউনৰ সময়ত। এইটো মোৰ ষ্টাৰ্টিঙৰ ফটো, মই এখন ফাৰ্ষ্ট ডে মই এখন ক্লিক কৰি ৰাখিছিলোঁ। আৰু আপোনালোকক মই এতিয়া দেখাই আছোঁ মোৰ আগষ্টৰ ফটোখন, যেতিয়া মই আপোনালোকৰ ৰিজাল্ট পাইছিলোঁ। মই এইখন ফটো আপোনালোকক দেখাই আছোঁ। চাওক এইখন ফটো চাওক, অলমষ্ট আপোনাৰ মই ক'ব গ'লে 13 to 14 এৰাউণ্ড 15 কেজিছ আপোনাৰ ৱেইট কমি গৈছে মোৰ। 15 কেজি একো ধেমালি ৱেইট নহয়, মই আপোনালোকক ক'লোঁ একো ধেমালি ৱেইট নহয়। 15 কেজি লছ কৰা, ডায়েট মেইনটেইন কৰি, ৱৰ্কআউট মেইনটেইন কৰি, ডেইলি লাইফ আপুনি কি ধৰণে চলিছে মেইনটেইন কৰি কিনে, আপুনি বাহিৰত গ'লে একো এটা আপুনি খাব নোৱাৰে জাংক ফুড, আপুনি কেলৰিজটো মেইনটেইন কৰি চলিব লাগিব, আপুনি হেভি কেলৰিজ দিনটোত খাব নোৱাৰিব। চ' মানে বহুত কষ্ট কৰিব লাগিব। আৰু আপোনাৰ যদি ডেডিকেশ্যন, মেইন বস্তুটো হৈছে ডেডিকেশ্যন আৰু উইল পাৱাৰ। আপোনাৰ যদি উইল পাৱাৰ নাই, আপুনি কেতিয়াও নোৱাৰে কৰিব কামবোৰ ইজিলি। চ' আপোনাৰ মনৰ জোৰ লাগিব, দেহাৰ জোৰ লাগিব। চ' এই বস্তুটো কৰোঁতে মোৰ যিহেতু আপোনাৰ 3 মাহ সময় লাগিলে, আপোনালোককো কম, আপোনালোকে যদি কৰে আপোনালোকৰ সিমান মানে টাইম লাগিব। খালি আপোনালোকৰ ইণ্টেনচিটিটো মেটাৰ কৰে। যদি আপুনি ল' ইণ্টেনচিটিত কৰে তেনেহ'লে আপোনাৰ সময় লাগিব বেছিকৈ, আৰু যদি আপুনি ইণ্টেনচিটিটো আপোনাৰ যদি হাই থাকে আপুনি জল্দি পাৰিব কৰিব। চ' আগষ্টৰ পৰা যাই কিনে ছেপ্টেম্বৰ পালে, ছেপ্টেম্বৰ পোৱালৈ মোৰ ৱেইট 74 পৰা চিধা ডাউন আহিলে 67। চ' আপোনালোকে শ্বকড হৈছে চাগে। 67ৰ ৱেইট যেতিয়া আছিলে, মই তেতিয়া ফটো এখন আপোনাক মই দেখাই আছোঁ। চ' 67ৰ ৱেইটটো হৈছে মোৰ এইখন ফটো, আপোনালোকে চাওক। অলমষ্ট আপোনালোকৰ 50% মোৰ এবছ ওলাই গৈছিল। চ' এইটো এটা ষ্টেজ আপোনাৰ যেতিয়া মই বডিটো মানে আপোনালোকৰ ওপৰত লৈ যাব পাৰিছিলোঁ, লেভেলটো, ইণ্টেনচিটি লেভেলটো। এইখন ফটো আপোনালোকে ভালকৈ চাই লওক। এইখন ফটো হৈছে মোৰ লাষ্ট, যেতিয়া 67তকৈ মোৰ তলত অহা নাই, আৰু মই আহিব দিয়াও নাই 67তকৈ তলত। কাৰণ কি আপোনালোকৰ এটা বডি মাছ এটা থাকে, কাৰণ কি সেই মাছটোতকৈ যদি আপোনাৰ বডি ৱেইটটো যদি তলত আহি যায়, সেই তলত আহি গ'লে আপোনাৰ ইঞ্জুৰি হোৱাৰ চান্সটো বহুত আছে। চ' সেই বস্তুটো মই ভালকৈ মানে ধ্যান ৰাখি কিনে মই সেই বস্তুটোত মই তলত আহিব দিয়া নাই ৱেইটটো। টাইম টেবুলটো কি আছিল, মোৰ শ্বেডিউলটো কি আছিল দিনটোৰ। চ' ৰাতিপুৱা মই উঠিছিলোঁ 5টা বজাত লকডাউনৰ সময়ত। 5টা বজাত উঠি কিনে মুখ চুখ ধুই কিনে পেকআপ চেকআপ কৰি কিনে মই আপোনালোকৰ 5:30 মই ওলাই গৈছিলোঁ ৱৰ্কআউট কৰিবৰ কাৰণে ৰ'দত। ৰ'দ বুলি নহয়, বৰষুণতো মই গৈছিলোঁ, ৰ'দতো গৈছিলোঁ। খালি বৰষুণত এদিন দুদিন মোৰ মিছ যায়, বা আপোনালোকৰ ধৰক বৰষুণ দিলে অলপ ৱৰ্কআউটটো কম কৰা হয়। যদি ৰ'দ দি থাকে তথাপিও মই আপোনালোকৰ 5:30 ওলাই যাওঁ। ওলাই যাই কিনে ঘৰ আহোঁ মই 8টা বজাত। 8টা বজাত ঘৰ আহিলে কিমান ঘণ্টা হ'ল, 2.5 মানে ধৰক আঢ়ৈ ঘণ্টাই ধৰক, আৰু 2 ঘণ্টা 30 মিনিট আপুনি যেতিয়া ৱৰ্কআউট কৰে ৰাতিপুৱা আপোনাৰ মৰ্ণিং একদম বডিটো একদম কুল হৈ থাকে, ফ্ৰেছ হৈ থাকে। সেইটো সময়ত যদি আপুনি 2 ঘণ্টা বা আঢ়ৈ ঘণ্টাও যদি আপুনি ৱৰ্কআউট কৰে বা টাইম দিয়ে, বহুত হয়, বহুত। কাৰণ কি ৰাতিপুৱা যোনখিনি আপুনি ৱৰ্কআউট কৰে, ৰাতিপুৱাৰ ৱৰ্কআউটখিনি আপোনাৰ গাত বহুত বেছিকৈ মানে এফেক্ট কৰে, বহুত বেছি। চ' মই ফিল্ডত সেনেকৈ ৰাতিপুৱা মই গ'লে 2 hours 30 minutes ৱৰ্কআউট কৰি কিনে ঘৰ আহোঁ। আহি কিনে গা চা ধুই কিনে আপোনালোকৰ ফ্ৰেছ হৈ কিনে মই নেমু পানী খাওঁ। নেমু পানী খাইছিলোঁ মই ৰাতিপুৱা আহি কিনে, ৱৰ্কআউট কৰি আহি কিনে নেমু পানী খাইছিলোঁ। খাই কিনে নেমু পানী খোৱাৰ আপোনালোকৰ ধৰক আধা ঘণ্টা 1 ঘণ্টা পিছত যেতিয়া পেটটো ঠাণ্ডা হৈ যায়, পেট ঠাণ্ডা হোৱাৰ পিছত মই খাইছিলোঁ আপোনালোকৰ গ্ৰীণ টি। চাব দেই, গ্ৰীণ টিৰ এটা মানে মেজৰ ৰোল এটা আছে আপোনালোকৰ ৱেইট লছ কৰা। কাৰণ কি গ্ৰীণ টি আপোনালোকৰ কি কৰে বডিটোত, আপোনাৰ যদি মেটাবলিজমটো যদি আপোনালোকৰ বেয়া, বা যদি কাৰোবাৰ মেটাবলিজমটো যদি শ্ল', বা কাৰোবাৰ যদি বেছি ফাষ্ট, বা কাৰোবাৰ যদি বেছি ৱেইট গেইন হয়, বা কোনোবা যদি বেছি ক্ষীণ হয়, এইটো বস্তু আপোনালোকৰ বেছিভাগ প্ৰব্লেম মই জানাত আপোনালোকৰ মেটাবলিজমৰ কাৰণে হয়। মেটাবলিজমটো আপোনালোকৰ ভাল কেতিয়া হ'ব, যেতিয়া আপুনি গ্ৰীণ টি খাব, বা যেতিয়া আপোনালোকে যোনখিনি ফুড লাগে বডিত সেইখিনি ফুড যেতিয়া খাব আপুনি। মোৰ মেটাবলিজমটো অলপ মানে
লেগ কৰি আছিল, অলপ মানে ভাল নাছিলে, বেয়া আছিলে মোৰ মেটাবলিজিমটো। এই বস্তুটো মই মেটাবলিজিমটো মোৰ ভাল হৈছে আপোনালোকৰ গ্ৰীণ টি খোৱাৰ পিছত। মই নিজে ৰিজাল্ট পাইছোঁ। কাৰণ কি গ্ৰীণ টি খোৱাৰ পিছত মোৰ দিনটো আপোনালোকৰ এনেকুৱা মানে ফ্ৰেছ লাগি থাকে, মানে কিবা এটা বেলেগ এটা এনাৰ্জি থাকে। চ' গ্ৰীণ টি লৈছিলোঁ মই। গ্ৰীণ টি খোৱাৰ পিছত মই আপোনালোকৰ ব্ৰেকফাষ্টত কল, গাখীৰ, ওটছ, কণী এইখিনি খাইছিলোঁ। বা কোনোবা দিনাখন যদি মই ওটছ নাখাওঁ, তেনেহ'লে মই সেইদিনাখন মই ব্ৰেড বাটাৰ খালোঁ। বা বাটাৰটো মই মানে হাতে দিয়া নাছিলোঁ সেই 3 মাহ। মোৰ কোৱাত ভুল হ'ল, বাটাৰ নহয়, মই জেম লওঁ বা পিনাট বাটাৰ লওঁ ব্ৰেডৰ লগত। 3-4খন ব্ৰেড লওঁ, কণী লওঁ, কল লওঁ, আপেল থাকে কোনোবা দিনাখন। আপোনালোক এইখিনি বস্তু ল'লোঁ। লৈ কিনে দুপৰীয়া আপোনাৰ 12টা-1টা মান যেতিয়া বাজিব, আকৌ মই গ্ৰীণ টি একাপ ল'ম। গ্ৰীণ টি মই দিনটো 3-4বাৰকৈ লৈছিলোঁ, আকৌ এবাৰ মই গ্ৰীণ টি ল'ম। তাৰপিছত দুপৰীয়া এটা সৰুকৈ আপোনাৰ যে গ্লাছৰ যে বাউল পাই যায়, গ্লাছৰ বাউলত মই অলপমান ৰাইচ লওঁ। লৈ কিনে তাৰে ওপৰত মই খালি আপোনাৰ দালিৰ পানীটো দিওঁ। দালিৰ পানীটো দি কিনে সেইখিনি খালোঁ। কাৰণ কি কাৰ্ব যদি আপুনি বেছি লয়, কাৰ্ব বেছি ল'লে আপোনাৰ যোনখিনি ৱৰ্কআউট কৰিব ইকুৱেল লেভেলত থাকি যাব। আপুনি যদি কাৰ্ব কম লৈ কিনে যদি ৱৰ্কআউট বেছি কৰে, তেতিয়া কামত আহিব। মানে বস্তুটো হৈছে যে আপুনি লগা হ'লে সৰু সৰু বাউলত আপুনি বাতিত লৈ কিনে আপুনি ভাত দিনটোত 2-3বাৰ খাওঁ, কিন্তু এবাৰ যে এক কাঁহী যে মানুহে ভাত খায়, সেইটো বহুত বেয়াকৈ এফেক্ট কৰে বডিত। চ' মই সেনেকৈ আপোনাৰ ভাত খাওঁ দুপৰীয়া অলপকৈ খাই কিনে আকৌ ইভিনিং দৌৰিব যোৱাৰ আগত মই বা খেলিব যোৱাৰ আগত মই এটা কল খাওঁ। কল খাই কিনে মই ওলাই যাওঁ। দুপৰীয়াৰ ৰুটিনটো মই কৈ আছোঁ। দুপৰীয়াৰ ৰুটিনটো মোৰ আছিলে, মই আপোনাৰ 3:30-4টা বজাত ওলাই যাওঁ ঘৰৰ পৰা। 3:30-4টা বজাত মই ওলাই যাই কিনে মই আপোনালোকৰ 10 কিলোমিটাৰ্ছ বা 12 কিলোমিটাৰ্ছ মই ৰানিং কৰোঁ। ৰানিং কৰি উঠি কিনে ফ্ৰী হেণ্ড চাব দেই, মই এই ৱেইট লছটো যে কৰিছোঁ জিমত যাই কিনে মই কৰা নাই। কিন্তু মই 3 মাহৰ ভিতৰত মই এদিনো জিম যোৱা নাই, এদিনো মই ৱেইট ট্ৰেইনিং কৰা নাই। ফ্ৰী হেণ্ড এক্সাৰচাইজ যোনখিনি কৰি কিনে আপুনি ছাকচেছ পাব পাৰে, যোনখিনি আপুনি ৱেইট লছ কৰিব পাৰে, মই সেইখিনিহে কৰিছিলোঁ। কিন্তু কাৰণ কি আপোনালোকেও জানে, কৰোণাৰ সময়ত আপোনালোকৰ জিম টিম এভৰিথিং বন্ধ হৈ আছিলে। আৰু মই ভাবোঁ যে আপুনি যদি ফিল্ডত যদি কাৰ্ডিঅ' ৱৰ্কআউট কৰে, আপোনালোকৰ ৱেইট লছটো জল্দি হ'ব কম্পেয়াৰ টু আপোনালোকৰ জিমত গ'লে। আপুনি যদি জিমত ট্ৰেইনিং কৰে, যদি আপোনাৰ জিমত ট্ৰেইনিং কৰি কিনে যদি আপোনাৰ ৱেইট লছ হৈছে 3 মাহত, আপোনাৰ কাৰ্ডিঅ' কৰি কিনে বাহিৰত ৰানিং কৰি কিনে 1.5 মান্থছত আপোনাৰ ৱেইট লছ সিমানখিনি হ'ব। চ' মই ভাবোঁ যে কাৰ্ডিঅ' বা ফিল্ড ৱৰ্কআউট ৰানিং এইখিনি আপোনাৰ বডিটোত বেছি এফেক্ট কৰে। চ' ফিল্ডত মই যাওঁ 3:30-4টা বজাত, গৈ কিনে ৰাতি আহোঁ 9টা বজাত। মানে 4 আৱাৰ্ছ বা 5 আৱাৰ্ছ মই ডেইলি দিওঁৱে। ৰানিং 2 ঘণ্টা নন ষ্টপ কৰা আছিলোঁ এইকেইদিন, বা 1.5 ঘণ্টা কৰা আছিলোঁ। কৰি কিনে আপোনাৰ ফ্ৰী হেণ্ড এক্সাৰচাইজ যিমানখিনি থাকে, পুছআপছ, চিটআপছ, স্কোৱাটছ, জাম্পিংছ, যিমানখিনি থাকে, স্কিপিংছ, যিমানখিনি থাকে সেইখিনি মই কৰিছিলোঁ। কৰি কিনে ধৰক আপোনাৰ যেতিয়া কৰা হ'ব, আকৌ মই কিবা বেলেগ স্পৰ্টছ যাই কিনে খেলিছিলোঁ, বাস্কেটবল, ভলীবল, ফুটবল। সেইকেইদিন বাস্কেটবল বহুত খেলিছিলোঁ, কাৰণ কি বাস্কেটবলত মানে ৰানিংটো বহুত কৰি থাকিব লাগে না। চ' বাস্কেটবল খেলিছিলোঁ। বাস্কেটবল খেলাৰ পৰাও মোৰ বহুত হেল্প হৈছে ৱেইট লছ কৰাত। চ' ঘৰত আহি কিনে আপোনালোকৰ অলপ বস্তু খাওঁ কিছুমান, যোনখিনি বডিত লাগে। ধৰক পিনাট বাটাৰ, তাৰপিছত আপোনাৰ কণী, কল, বাদাম, কিচমিচ, তাৰপিছত বুট, এইখিনি বস্তু লওঁ। লৈ কিনে ৰাতি মই আপোনালোকৰ 2খন ৰুটি, চালাড লওঁ। চালাডত আপোনাৰ গাজৰ থাকে, তিয়ঁহ থাকে, তাৰপিছত পিঁয়াজ থাকে, এইখিনি চালাড লওঁ। বা দালি থাকিলে দালিৰে খালোঁ, বা চব্জি। আপোনাৰ অইলটো টোটেলি মাইনাছ আছিলে মোৰ, মানে ধৰক 2%-3% অইল থাকে। কিছুমান বস্তু কেতিয়াবা খাব লগা বাধ্য হৈ যায়। আৰু মই উইকত ৰানিংটো মই আপোনালোকক কৈ আছোঁ, ৰানিংটো মোৰ ডেইলি 10 কিলোমিটাৰ্ছ এটা থাকে। আপোনালোকে যদি ষ্টাৰ্ট কৰি আছে এতিয়া ৰানিং, তেতিয়াহ'লে আপোনালোকে ডেইলি আপোনালোকে 3 কিলোমিটাৰ্ছ টু 5 কিলোমিটাৰ্ছ টাৰ্গেট ৰাখক। চাওক, স্পীড ডাজেণ্ট মেটাৰ। ষ্টাৰ্টিঙত স্পীড কেতিয়াও মেটাৰ নকৰে। স্পীডৰ ওপৰত যদি আপুনি ধ্যান দিব যায় ষ্টাৰ্টিঙত, আপুনি নোৱাৰে কৰিব। আপুনি টাইম লওক। ধৰক আপোনাৰ 5 কিলোমিটাৰ দৌৰোতে আধা ঘণ্টাই লাগক, বা 40 মিনিট বা 1 ঘণ্টাই লাগক, কমপ্লিট কৰাটো ডাঙৰ কথা। আপুনি চ' ময়ো বৰ্তমান এতিয়া তলৰ লেভেলতে আছোঁ। নাভাবিব যে মাজৰ পৰা আকৌ ষ্টাৰ্ট কৰিব, নকৰোঁ। কাৰণ কি মই নোৱাৰোঁ, মই জানো ন, মোৰ
বা মোৰ বডিয়ে টানিব পাৰিবনে নোৱাৰোঁ আপোনালোকে এতিয়া 0ত আছে মই 0তে আছোঁ এতিয়া মই আপোনালোকক যিহেতু আজি এই ভিডিঅ'টো মই আজি আপলোড কৰিম যদি পাৰোঁ যদি নোৱাৰোঁ কালিলৈ আপলোড কৰিম আপোনালোকক মই দেখাই যাম মই কি ধৰণে কৰোঁ কেনেকৈ কৰোঁ মই গোটেই আপোনালোকক প্ৰচেছটো শ্বেয়াৰ কৰি থাকিম যে আজি মোৰ কিমানখিনি মই এচিভ কৰিলোঁ যে কালি কিমানখিনি মই এচিভ কৰিলোঁ কাৰণ কি আপোনালোকৰ বিশ্বাস নহ'ব পাৰে কাৰণ কি ইমান মানে ইজি বস্তু এটা নহ'ব মোৰ কাৰণে বা আপোনালোকৰ কাৰণে ইজি বস্তু এটা নহ'ব চ' আপোনালোকে ভাবিব পাৰে যে ই চাগে এনে কৈ আছে মই এনে কোৱা নাই মই আপোনালোকক বস্তুটো মানে মই শ্বেয়াৰ কৰি থাকিম আপোনালোকৰ লগত মই দেখাই থাকিম কেনেকৈ মই কি কৰিলোঁ কি কৰা নাই আজি কি কৰিলোঁ এসপ্তাহ পিছত মই কিমানখিনি এচিভ কৰিলোঁ পৰহিলৈ কিমান এচিভ কৰিলোঁ একমাহ পিছত কিমান এচিভ কৰিলোঁ চ' এই বস্তুটো মই দেখাই থাকিম আপোনালোকৰ যাতে আপোনালোকৰো ইজি হয় বস্তুটো কৰোঁতে চ' আজিলৈ এইখিনিয়ে ক'ম আপোনালোকৰ যদি কৰিব ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে 100% দি কৰিব লাগিব 100% দি কৰিব লাগিব কাম কিছুমান আপুনি ইম্পৰ্টেঞ্চ দিব লাগিব বস্তুটো যদি আপুনি ইম্পৰ্টেঞ্চ নিদিয়ে চ' আপুনি সেইটো চাইডৰ পৰা ইম্পৰ্টেঞ্চটো নাপায় চ' ভিডিঅ'টো আজি মই বেছি দীঘলীয়া নকৰোঁ যিহেতু আজি ভিডিঅ'টো আছিলে মোৰ ট্ৰান্সফৰ্মেশ্যন জাৰ্ণিটোৰ ওপৰত কি কৰিছিলোঁ মই কেনেকৈ মই ৱেইট লছ কৰিছিলোঁ কাৰণ কি মোক লগৰবোৰে এতিয়াও কয় তই ইমানখিনি ৱেইট লছ কৰি কিনে আকৌ তই এতিয়া শকত হ'লি গতিকে মোৰ লগত কি হৈছে মইহে বুজি পাম ন গতিকে মইতো নিবিচাৰোঁ আকৌ মই শকত হওঁ আকৌ মই বেমাৰত পৰোঁ আকৌ মোৰ বেলেগক চাই থাকিব লগা হয় বেলেগে কি কৰি আছে বেলেগে কিমান ধুনীয়াকৈ ৱৰ্কআউট কৰিছে কিমান ধুনীয়াকৈ মানুহে মই নোৱাৰা কামবোৰ বেলেগে কৰিব পাৰি আছে চব বস্তুটো ময়ো নিবিচাৰোঁ না মোক মানুহে জোকাওক মানুহে মোক শকত বুলি কওক পেটলা বুলি কওক ষ্ট্ৰেছ মাৰ্ক মই দেখাব লাজ পাওঁ সেইবিলাক মানে আহিব নালাগে কেতিয়াও চ' আপোনালোকে যদি কৰিম বুলি ভাবিছে কামবোৰ কৰক আজিৰ পৰা ষ্টাৰ্ট দিয়ক মানে কালি বুলি ভাবোঁতে কালিটো কেতিয়াও নাহে চ' আজিৰ পৰা যদি ষ্টাৰ্ট দিম বুলি ভাবিছে আজি ষ্টাৰ্ট দিয়ক বস্তুটো চ' তেতিয়াহে আপোনালোকে ৰিজাল্ট পাব চ' আজি ভিডিঅ'টো মই আৰু বেছি ইমান এটা কৈ নাথাকোঁ মই কিবা যদি থাকি গ'ল এইটো ভিডিঅ'ত ক'ব লগা যদি কিবা আছে মই ডায়েটৰ ওপৰত এটা বেলেগকৈ এটা ভিডিঅ' বনাই কিনে আপোনালোকক শ্বেয়াৰ কৰিম ৱৰ্কআউটৰ ওপৰত এটা মই শ্বেয়াৰ কৰিম বস্তু ভিডিঅ' এটা বনাই কিনে কি কৰিব লাগে কি কৰিব নালাগে চ' আজিলৈ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে মোৰ ট্ৰান্সফৰ্মেশ্যন জাৰ্ণিটোৰ কাৰণে এটা লাইক এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ নেক্সট ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায় আজিলৈ এইখিনি আছিল ধন্যবাদ জয় অসম